আমি আমাৰ বিভাগৰ ফালৰ পৰা তেখেতক ফলাফল আগবঢ়াইছোঁ। তেখেতৰ বহুমূলীয়া সময়ৰ মাজত আহি আমাক ইয়াত উপস্থিত হোৱাৰ বাবে ইয়াৰ পিছতে আমি ভালদৰে ব্যৱহাৰ কৰি তেওঁলোকে ভাল কৃষি কাৰ্য কৰিব পাৰে। আমাৰ এই গাঁওবাসী ৰাইজ আৰু খেতিয়কসকল আৰু আমাৰ এই অঞ্চলৰ সকলোৱে অধীনত আজি আমাৰ এই জোলাপাদং দণ্ডি অৱস্থিত GIEC ইউনিটৰ আজি উন্মোচন হ'ল। উন্মোচনৰ সভাত সভাপতিত্ব কৰা শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃবোৰ প্ৰধানমন্ত্ৰী আমাৰ কৃষি সিঁচাই যোজনাৰ অধীনত আজি আমি জোলাপাদঙৰ এই দণ্ডি অৱস্থিত কৃষক শ্ৰী জিতান কুজুৰৰ কৃষি পামত আচলতে যি আমাৰ পানীৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যি কৃষিৰ যোজনাৰ অধীনত যি এটা ইউনিট দিয়াৰ ব্যৱস্থা কৰিম তাৰ আজি শুভ উদ্বোধন কৰিলোঁ। আৰু বিশেষকৈ এজন প্ৰকৃত কৃষকে উপকৃত হৈছে বুলি মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই যোজনাৰ অধীনত। কাৰণ এই কৃষকজনে যথেষ্ট দিনৰ পৰা তেওঁৰ কৃষি কৰ্ম কৰি আছিলে, তেওঁৰ নিজৰ টকাৰে তেখেতৰ পুঁজিৰে তেওঁ কামবোৰ কৰি আছিলে, কিন্তু তেনেধৰণে যি সুবিধা পাব লাগিছিল পোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত আজি তেখেতে ইয়াত এটা কৃষি পানীৰ ব্যৱস্থা ইৰিগেশ্যনৰ ব্যৱস্থাটো কৰা হৈছে। তো মই ভাবোঁ তেওঁ লাভান্বিত হৈছে, আমাৰ চৰকাৰখনৰ দ্বাৰা দিয়া এই আঁচনিৰ অধীনত তেওঁ লাভান্বিত হৈছে আৰু বিশেষভাৱে কৃষক ৰাইজ উপকৃত হ'ব বুলি মই ভাবিছোঁ এই যোজনাৰ অধীনত।